গুড মৰ্নিং বাইদেউ চুপ একদম চুপ কিহৰ গুড মৰ্নিং এই লকডাউনত তহঁতৰ চেহেৰা চাবলগীয়া হৈছে কিহৰ গুড মৰ্নিং আমিও বুন্ধা মেকুৰীটো চাবলৈ চহত অহা নাই কি কলি আকৌ এবাৰ কচোন একো নহয় এটা চেৰাবলীয়া অহা নাই যে ক'ত গ'ল সি তোমাৰ জন্ম যিদিনা খাতি খানা সিদিনা ব্ৰইলাৰ মাংস আছিলে আলু ভাজিলে অলগত অনলাইন ক্লাছে হৈ আছে গানৰ অডিশ্যন নহয় গম পাইছো নহয় এই চব মানে আজিও মূৰটো চুবাব অলপ চুপ থাকচোন তহঁত এটেণ্ডেঞ্চটো লৈ লওঁ নীৰজ উপস্থিত সংখ্যা উপস্থিত উপস্থিত বাইদেউ পংকজ উপস্থিত বাইদেউ গজা মানে তই উপস্থিত কৰ সেইকাৰণে আজিলৈকে তাক ক্লাছত দেখা নাই স্কুল খোলাৰ পিছত চাই ল'ম ৰহটো ইংৰাজী পঢ়া মনোযোগ দি শুনিবি হম পঢ়াৰটো বাহানাহে মনোযোগটো আপোনাকে দিওঁ চুপ থাক একদম চুপ থাক ঐ ছোৱালী ইয়াত ফেশ্বন শ্ব' চলি আছে নেকি একদম এই চব মানে ঘৰতো একেই স্কুলতো একেই পঢ়া ধান্দা থাকিলেহে ইহঁতৰ আজি প্ৰথম প্ৰশ্নটো নীৰজলৈ সুমন ট্ৰেইনত উঠি ফুৰিবলৈ গ'ল ইয়াৰ ফিউচাৰ টেন্সটো কি হ'ব কচোন নীৰজ সুমন পাগল হয় এই লকডাউনত ট্ৰেইন চলাই নাই সি কিয় গৈছে ফুৰিবলৈ মূৰ্খ PIGEON এতিয়া আকাংক্ষা তুমি কোৱাচোন ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো কি হ'ব পিগাচু ফালিবি তহঁতে পৰীক্ষাত ক্লাছতো খোৱা ধান্দা ঘৰতো একেই এই 5 মাহত তহঁত অকণো চেঞ্জ নহ'ল এইবোৰ অসভ্যালি কৰিবলৈ এৰ নহ'লে তহঁতৰ জীৱনটো সদায় আন্ধাৰ হৈ থাকিব চিন্তা নাই নহয় ঘৰত কাৰেণ্ট আছে নহয় আন্ধাৰ হ'লে পোহৰ কৰি ল'ম মোৰেই দিন বেয়া এই অলগদ্ধ সোপাক পঢ়াবলগীয়া হৈছে চৰকাৰী চাকৰি নোহোৱা হ'লে কেতিয়াবাতে এৰিলোহেঁতেন NATIONAL সুমন এবাৰ তই কচোন ইয়াৰ প্ৰনাউন্সিয়েশ্যনটো কি হ'ব নাতি অনাল বাপা ঐ ইহঁত পণ্ডিত নহয় মহাপণ্ডিত তহঁতৰ বহুত উন্নতি আছে লাইফত বাইদেউ আমি পণ্ডিত হোৱা হ'লে কৰোণাৰ প্ৰথম ভেকচিনটো ৰাছিয়াই নহয় আমি উলিয়ালো হয় স্কুল খোলাও চাই আছো তহঁত বাইদেউ কিমাননো আপুনিয়ে প্ৰশ্ন সুধি থাকিব আজি ময়ো এটা আপোনাক প্ৰশ্ন সুধি চাওঁচোন পাৰে নে নোৱাৰে অলগদ্ধ কি প্ৰশ্ন আছে সুধি ল এটা ঘৰত 5টা ককাই ভাই আছে সিহঁতৰ নাম হৈছে IRS লভ ইউ সিহঁতৰ ভিতৰত R আৰু S ফুৰিবলৈ গ'ল আৰু ঘৰত কোন কোন থাকে I love you I love you too